everyone, welcome back to my channel. আজি আকৌ আহিলো এটা নতুন ৰেচিপি লৈ পেলাই আজি বেগেনাৰ এটা আনকমন আৰু খুব টেস্টি ৰেচিপি ট্ৰাই কৰিম সদায় একেটা সবজিটো ভাল নালাগে আৰু এনুকা বহুত আছে যোনে বেগেনা একেবাৰে দেখিব নোৱাৰে বা বেগেনাৰ সবজি একদম ভাল নাপায় তেওঁলোকে ৰেচিপিটো ট্ৰাই কৰিব পাৰে আই এম শিওৰ আপোনালোকে ৰেচিপিটো ভাল পাব বহুত টেস্টি হয় খাবলৈ তেন্তে হেখলৈকে ভিডিওটো চাই থাকিব আৰু হেখত মোক প্লিজ জনাব আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল তেন্তে ষ্টাৰ্ট কৰোচোন বলক আমাক ইনগ্ৰেডিয়েন্টছ লাগিব এই বেঙেনা এই সৰু বেঙেনাটো এনেকৈ দুফাল কৰি লৈছো মই তাৰ পিছত এটা পিয়াজ মিডিয়াম সাইজৰ পিয়াজ এটা সৰু বিলাহী এয়া বাদাম আপোনালোকে ইয়া বগা বাকলিৰ জায়গাত ৰঙা বাকলিটো ল'ব পাৰে আৰু দুটা জলকীয়া এত মছলা লাগিব কাশ্মীৰী ৰেড মিৰ্চ আৰু দুটা ইলাইচি জিৰা পাউডাৰ গৰম মছলা নিমখ আৰু হালদি আৰু বগা তিল এটো গাৰ্নিশ কৰিবৰ কাৰণে অপচনেল হয় দিব পাৰে নিদিব পাৰে আৰু এয়া গাখীৰ ললৈছো অলপ তাৰ পিছত এয়া কসুৰি মেথি তেন্তে বলক চাও কেনেকৈ বনাও তাতে মই ৰিফাইন তেল দিম মিঠা তেলটো বনাব পাৰে মই ৰিফাইন তেল দিছো আৰু অকমান দি দিছো ফ্লেমটো অলপ বঢ়াই দিছো তেলখিনি গৰম হ'ব দিম এতিয়া তেলখিনি গৰম হৈছে এতিয়া ইয়াত মই আগতে বেঙেনাখিনি ফ্ৰাই কৰি লওঁ বেঙেনাখিনি আধা সিজালৈকে ফ্ৰাই কৰি লওঁ এনেকৈ গোটেইখিনি দি দিছোঁ একেবাৰতে বেঙেনাখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই কাঢ়ি লওঁ এতিয়া যিখিনি ইয়াত তেল আছে সেইখিনি আকৌ অকমান গৰম কৰি লৈছো এতিয়া যিখিনি তেল আছে সেইখিনিতে আকৌ প্ৰথমতে জলকীয়া দি দিম ফ্লেমটো কমত ৰাখিছো তাৰপিছত ইয়াত দুটা ইলাইচি দি দিম জলকীয়া ইলাইচিখিনি অকণমান ভাজাৰ পিছত ইয়াত আদা নহৰু পেষ্ট অকণমান দি দিম মই এইটো দেখাবলৈ পাহৰি গৈছিলোঁ এয়া 1 চামুচ মানে দিম এইখিনি পুনৰ ভাজি লওঁ ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লওঁ যিসকলে বেঙেনা ভাজি খাই ভাল নাপায় এনেকৈ ট্ৰাই কৰি চাব পাৰে আৰু সদায় একেটা বেঙেনা ভাজি টেষ্ট ভালো নালাগে আৰু বিশেষকৈ পিয়াজ বাদাম আৰু বিলাহীটো মই পেষ্ট বনাই লৈছিলোঁ এতিয়া এইখিনি দি দিম এইখিনি ভাজা হোৱাৰ পিছত এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে আপোনালোকে নিশ্চয় ভাল পাব এতিয়া এইখিনি অলপ ভাজি লোৱাৰ পিছত মই এই যে পেষ্টখিনি কৰি ল'লোঁ বাদাম তাৰপিছত বিলাহী আৰু পিয়াজৰ এই পেষ্টখিনি কৰি পেলাই ইয়াত দি দিম এতিয়া আকৌ ভাজি লওঁ
বাদাম আৰু গাখীৰ দিয়াৰ পিছত খুব ধুনীয়া টেষ্ট এটা হয় গ্ৰেভিকনৰ ফ্লেমটো লো বা মিডিয়াম কৰি দিছোঁ অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া মই মছলাবোৰ এড কৰিম হালধি প্ৰায় আধা চামুচ মানে দিছোঁ ৰেড চিলি পাউডাৰ জিৰা আৰু গৰম মছলাটো পিছত দিম জিৰাটো আগত দি লৈছোঁ আকৌ পুনৰ তেল ওলোৱালৈকে ভাজি ল'ম অকণমান ড্ৰাই নিচিনা হোৱা দেখিলে আপোনালোকে অকণমান পানী এড কৰি দিব আৰু ইচ্ছা কৰিলে ক্ৰীমো এড কৰিব পাৰে মই এড কৰা নাই গাখীৰ আৰু ক্ৰীম দুটাই দিব পাৰে আৰু এনেকৈ আপোনালোকে চিকেনটো ফ্ৰাই কৰি দিব পাৰে সেইটোও টেষ্টি হয় খাবলৈ বা কণীও এনেকৈ বনাই খাব পাৰে একেটা ৰেচিপি একেটা ইনগ্ৰেডিয়েণ্টছ লৈ পেলাই মছলাখিনি প্ৰায় আমাৰ ভজা হৈ গৈছে এতিয়া একেবাৰে ফ্লেমটো লো কৰি লৈছোঁ আৰু ইয়াত মই গাখীৰ এড কৰিম এতিয়া আৰু লগতে নিমখো দি দিম নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব এতিয়া অকণমান দেৰি ফ্ৰাই কৰি লোৱাৰ পিছত 5 মিনিটমান মই এনেকৈ লৰাই ল'লোঁ তাৰপিছত মই এতিয়া বেঙেনাখিনি এড কৰিম ইয়াত মই ইয়াত অকণমান পানী এড কৰিম এতিয়া তাৰপিছতে গৰম মছলাখিনিও দি দিম আকৌ অলপ সময় 5 মিনিটমানৰ কাৰণে মই এনেকৈ থৈ দিম লো ফ্লেমত আমাৰ এইখিনি প্ৰায় হৈয়ে গৈছে বেঙেনাও ধুনীয়াকৈ সিজি গ'ল আৰু গ্ৰেভিটোও ধুনীয়াকৈ হৈ গ'ল ইমানটো ৰাখিব তেতিয়া ৰুটি বা ভাতৰ লগত খাই ভাল লাগিব এইখিনি হৈ গ'ল এতিয়া অফ কৰি দিওঁ আৰু মই ওপৰৰ পৰা কচুৰি মেথি দি দিছোঁ আপোনালোকে ধনিয়াও দিব পাৰে ধনিয়া দিলেও টেষ্টটো ভাল হয় আৰু বগা তিল দি দিছোঁ বগা তিলটো অপচনেল হয় থাকিলে দিব নাথাকিলেও নাই এয়া চাওক বেঙেনাৰ এটা ধুনীয়া ৰেচিপি ৰেডি হৈ গ'ল আপোনালোকে ট্ৰাই কৰি চাব এনেকৈ বনাই চাব যিসকলে বেঙেনা খাই বেয়া পায় বেঙেনা ভাজি খাই বেয়া পায় নিশ্চয় আপোনালোকে এইটো ৰেচিপি খাই ভাল পাব আৰু যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে আজি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰে মোক বহুত এনকাৰেজ কৰে আৰু লগতে ছাবস্ক্ৰাইব নিশ্চয় কৰিব
আকৌ আহিম এটা নতুন ভিডিঅ' লৈ এটা নতুন ৰেচিপি লৈ টিল দেন টেক কেয়াৰ বাই বাই